মনত পৰিব নাই আজি বহুত বেছি আৰু ভালকে থকাকেও আহি বহুত দিন আছো তুমি আহা নাই আজি আহিছা টাটা ৰাতিপুৱা একাপ লাল চাহ খাই লওঁ লাল চাহ খোৱাৰ মজাই বেলেগ বঢ়িয়া লাগিছে হেল্ল' এভৰিৱান দিছ ইজ পাপু ডেইলি ব্লগ মই পুনৰবাৰ উপস্থিত হৈছোঁ আপোনালোকৰ আগত এটা নতুন ভিডিঅ' লৈ তো মানে আমাৰ ঘৰত যিহেতু কালাৰ মাৰি থকা হৈছিলে ৰং মাৰি থকা হৈছিলে এতিয়া হয় বন্ধু আৰু কিমান দিন লাগিব এতিয়া কি মাৰি আছ প্ৰাইমাৰ পুটিন কাটাটো চব হৈ গ'ল আৰু কিমান দিন এক্সেক্টলি কিমান দিন এসপ্তাহত পুৰা ক্লিয়াৰ হৈ যাব পুৰা কালাৰ উঠি যাব ঘৰ পুৰা সঁচাকে জানো সময় এতিয়া 12টা বাজিছে তো মানে কি হ'ল এতিয়া মানে মই মনোজ ভাইৰ তাৰলৈকে যাম পুনৰ আকৌ কিয়নো মানে আজি ছবি সিহঁতে পাখিহঁতে যাবগৈ ওলাইছে তো মানে তাৰলৈকে যাম অলপ খবৰ লৈ আহিম বিদায় দি আহিম সিহঁতক তাৰপিছত মানে আৰু কি হ'ল এই মানে বস্তু কেইটামান মই মানুহ এজনৰ ঘৰত দি আহিবলৈ কৈছে মায়ে যিহেতু আমাৰ মায়ে এলটছ কোম্পানীত কাম কৰে এইটো প্ৰডাক্টটো এইটো পাইলছৰ মেডিচাইন হয় আৰু লগতে এইফালে আৰু এই চাবোন আছে ইয়াত এইকেইটা বস্তু দি আহিবলৈ কৈছে যিহেতু মানে কাষ্টমাৰজন আহিব নোৱাৰে বোলে কিবা অসুবিধা তো মই সিফালে গৈ আছোঁ তো এই বস্তুকেইটাও দি আহিম আৰু মই মনোজ ভাইৰ ঘৰতো সোমাই আহিম অলপ আপোনালোকে চাই থাকিব মই এতিয়া ফাইনেলি মনোজ ভাইৰ ঘৰত আহি পালোঁ তো এফালে চবে বহি আছে এনেকৈ আৰু আজি যিহেতু যাবগৈ সকলোৱে আৰু আমাৰ মনোজ ভাইহঁতো যাব বোলে আৰু এইফালে চবে ভিডিঅ' চিডিঅ' বনাই আছে আৰু ইয়াত এইফালে বিশ্বজিৎ দাও আছে এইফালে বহি আছে বিদায় দিবলৈ আহিলে নেকি অঁ ভালে চলি আছে আজি গুটি বাকো লগ পালোঁ ভাল লাগিলে মই আজিতো যাবাগে বহুত বেয়া লাগিছে দেই মনত পৰিব নাই ইয়ালৈ পৰিব ন সোনকালে আহিবা ন জলদি আহিবা দেই আকৌ পুনৰ আকৌ মানে একেলগে এদিন ফুৰিম ভালকৈ যদি ফুৰিব নাপালে নাথাকিলে তোমালোকে নেক্সট আহিলে ধমাকা কৰিব লাগিব একদম যিহেতু বনাই মিছ কৰিবা নাই ঠাণ্ডা দিনত আহিবা ঠাণ্ডা একদম এবাৰ ভালকৈ ফুৰিব লাগিব দেই এবাৰতো ভালকৈ লগ পোৱা নহ'লে আৰু একেলগে যাবাগে মনত পৰিব নাই ইয়ালৈ বহুত বেছি আৰু ভালকে থকাকেও আহিম মই আকৌ ভাড়া ঘৰ এটা বিচাৰিম বুলিয়ে ভাবিছিলোঁ ভাল হ'ব বুলি এমাহ থাকিবলৈ তুমিতো কৈছিলা সেইদিনাখন আজি ঘৰ এটা লৈ পেলাই থাকি যাম বুলি ভাবিছিলোঁ কিন্তু মা ঘৰলৈ যাওঁ আৰু বন্ধু তোমাৰ কেনেকুৱা অনুভৱ এই অনুভৱ কি আৰু বহুত বেয়া লাগিছে নে ইমান দিন এনজয় কৰিলোঁ ন এতিয়া আকৌ খালী হৈ যাব ন হয় নেকি কান্দিছা নেকি তুমি নাই হ'লেও এইটো এনেকৈ কৰি দিছা দুখ নকৰিবা আকৌ আহিব নহয় তোমাৰ ভণ্টিহঁতে বেয়া লাগিছে বহুত বেয়া লাগিছে আৰু কেইদিনমান থাকি যাব লাগিছিল তোমালোক নাই আকৌ এইফালে ঘূৰি ফুৰিছা আচ্ছা আজি ডাইৰেক্ট লখিমপুৰলৈকে ঘৰ আৰু আমাৰ মনোজ ভাইহঁতে যাব ঠিক আছে পুনৰ আকৌ লগ পাম দেই ছবি এইটো যাবাগে কাণ খোজাইছিলা নেকি কি হ'ব জোনাইল মনত পৰিব নাই আকৌ জোনাইল মনত পৰিব আকৌ আহিম আৰু কেনেকুৱা লাগিলে মজা লাগিলে সঁচা জানো সঁচাকে এই মিছা কৈছে গৈছোঁ পাছিঘাট চাজিঘাট পুৰা গৈছোঁতো ভাল লাগিছে পুৰা মিছ কৰিবা আৰু পুৰা মিছ কৰিছোঁ আজি ডাইৰেক্ট ঘৰলৈকে যাবাগে নে ডাইৰেক্ট ঘৰলৈ যাম ঠিক আছে আৰু বেলেগ কিবা প্লানিং আছে নেকি আজি নাই ন আজি নাই ডাইৰেক্ট ঘৰলৈ যাম আজি ভিডিঅ' বনাইছা নাই আজি এতিয়ালৈকে বনোৱা নাই বনাম গাইজ মানে এতিয়া এফালে চবে হৈ আছে যাবলৈ পুৰা গাড়ী চাড়ী ৰেডি কৰি আছে আৰু বস্তু ভৰাই আছে আৰু চবে অলমষ্ট ৰেডি হৈ গ'ল আৰু এতিয়া ওলাব আৰু জনাৰ পৰা এফালে কথা পাতি আছে বৰুণ ভাই কি খবৰ আছোঁ আৰু ভালে এইটো কি হয় বাই বাই ভালকে যাবা দেই ভাল লাগিল দেই অহাৰ কাৰণে কস্তুৰী বাই বাই টাটা গ'লগে আৰু এতিয়া
তো গাইজ মই এতিয়া ঘৰলৈকে আহি গ'লোঁ সিহঁতক লগ কৰি বিদায় দি ঘৰলৈকে আহি গ'লোঁ এতিয়া গধূলিত পূৰা 6টা বাজি গ'ল আৰু এইফালৰ মানে মোৰ বন্ধু এজন আহিছে নিজে আহি মেলি ফ্ৰিজৰ পৰা বস্তু ওলাই আছে ইয়াৰ নাম হৈছে ডেভিড চাঙিয়া বহুত মৰম লগা ল'ৰাটো আৰু আজি কি গুৱাহাটী যাবিগে নেকি যাম আৰু বন্ধু যাবাগে যদি মৰম চবে গুচি গৈছে যে কি হ'ব মানুহবোৰ আজি মানে কি হ'ব 6টা বাজিছে সময়টো ঘৰলৈকে আহি পাওঁতে দেৰিয়ে হৈ গ'ল আৰু অলপ তো গাইজ আজিৰ ভিডিঅ'টো মই ইমানতে এণ্ড কৰিছোঁ আৰু যদিহে মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ